So friends, আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই নগাঁও গৈ আছোঁ। নগাঁও আজি মোৰ বাৰ ছোৱালীৰ অন্নপ্ৰসন আছে। নগাঁও গৈ আছোঁ আৰু নগাঁও তাতে অন্নপ্ৰসন খাম আৰু মোৰ ৱাইফ আজি প্ৰথম নগাঁও যাব, মানে মোৰ লগত। গতিকে অলপ নগাঁওখনো দেখাম আৰু আহিবৰ সময়ত আপোনালোকৰ চিনাকি এগৰাকী চিনাকি সকলোৰে অভিনেত্ৰী তেওঁৰ ঘৰত সোমাই আহিম। তো মই গোটেই দিনটোৰ আজি ব্লগটো দিম, ভিডিঅ'টো শেষলৈকে চাম। ফ্ৰেণ্ডছ, আহি আমি জাগিৰোড পোৱা নাই। জাগিৰোড পাবলৈ আৰু 10 কিলোমিটাৰমান বাকী আছে। এখন জেগা এইখিনিত মই নগাঁও আহিলে ৰওৱে এইখনত। ইয়াত এতিয়া কফি খাম। খুব ধুনীয়া জেগা এইখন, হোটেল চৌধুৰী ৰেষ্টুৰেণ্ট বুলি কয়। খুব ধুনীয়া জেগা। মই পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। কি খাবা এতিয়া তুমি? আচ্ছা, ঠিক আছে। চ' ফ্ৰেণ্ডছ, কফিটো খাই আছোঁ। বৰ ধুনীয়া জেগা, সুন্দৰ পৰিৱেশ, বহুত শান্তি আছে। আৰু ইয়াত ধুনীয়া ধুনীয়া মাছ আছে আৰু টাৰ্কি চৰাই আছে আৰু বেলেগ বেলেগ চৰাই আছে। মই আপোনালোকক দেখাই আছোঁ। এইটো চাওক, টাৰ্কি চৰাই। টাৰ্কি হয় এইটো, কি ধুনীয়া সুন্দৰ। এইখিনিতে এটা ডাঙৰ প্ৰজাতিৰ এইটো কুকুৰাই আমাৰ। কি মুৰ্গীয়ে হয় এইটো, বেলেগ ধৰণৰ অলপ ডাঙৰ প্ৰজাতি। এইটো হ'ল बनू करे मेरा मन तो इन बंदों को सच नहीं दिखता। 70 साल आजादी के सच आज भी नहीं बिकता। अगर आप मेरी कहानी को बर्दाश्त नहीं कर सकते तो इसका मतलब ये है कि इस जमाना ही नाकाबिल। চ' ফ্ৰেণ্ডছ, আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। আহি গ'লোঁ আমি কফি চফি খাই। ধুনীয়া এটা পৰিৱেশৰ মাজত বৰ ভাল লাগিল। অলপ দেৰি ৰ'লোঁ, আধা ঘণ্টামান। এতিয়া জাগিৰোড পাম, তাৰপিছত নগাঁও, তাৰপিছত অন্নপ্ৰসন খাম। তাৰপিছত আমাৰ আজি স্পেচিয়েল গেষ্টৰ ঘৰত চাই থাকক। চ' ফ্ৰেণ্ডছ, এইখিনিৰ পৰা মোৰ ভিডিঅ' বনোৱা নহ'ল। অন্নপ্ৰসনত বহুত ভিৰ আছিল। এইজনী টিকলি এইৰে অন্নপ্ৰসন আছিল, মোৰ বাৰ ছোৱালী। তাৰপিছত অন্নপ্ৰসনৰ পিছত আমি মোৰ দেউতা জন্ম হোৱা ঘৰ, পুৰণা ঘৰলৈ গ'লোঁ। সেয়া আমাৰ পুৰণা ঘৰ সবৰগাঁৱত। এয়া পুৰণা ঘৰটো, ৱাইফক দেখুৱালোঁ। তাৰপিছত আমি নাট্য মন্দিৰ গ'লোঁ। নাট্য মন্দিৰ, য'ত মোৰ এসময়ত ককা মোৰ বহুত নাটক কৰিছিল। চ' ফ্ৰেণ্ডছ, মই ৰাতিপুৱা কৈছিলোঁ নহয়, এতিয়া একদম শেষত একদম ছাৰপ্ৰাইজ এটা আছে। আহি গ'লোঁ ঘৰত, এই ছাৰপ্ৰাইজগৰাকীৰ ঘৰত। এই ছাৰপ্ৰাইজগৰাকী কোন চাওক, নগাঁও কামপুৰত অৰিজিনেল ঘৰ। এইগৰাকী ছাৰপ্ৰাইজ, এইগৰাকী নগাঁও কামপুৰ। এগালমান লুচিয়ে চুচিয়ে মাংসই খুৱাই আছে। এতিয়া উঠিব পৰা নাই, বহি আছোঁ ঘৰটোতে।
ফাইনেলি সাৰংগ বৰদলৈ আৰু তেখেতৰ ধৰ্মপত্নী ইলোৰা ভৰালী বৰদলৈ আজি মোৰ বাসগৃহত উপস্থিত হ'লহি। বহুত দিনৰ এটা প্লেনিং আজি ছাকচেছ হ'ল। তাৰমানে এইটো তাইৰ জন্ম বাসগৃহ, মোৰ জন্মৰ বাসগৃহ এইটো। গুৱাহাটীৰ যিটো থাকা বাসগৃহ সেইটো আমিও মাজে থাকোৱেই, মাজে মাজে নাথাকো। য'ত মই জন্ম হৈছোঁ, য'ত মই ডাঙৰ হৈছোঁ, তো মোৰ একদম গাঁৱৰ ঘৰত আহি উপস্থিত হ'ল আৰু আজি মানে খুব ছাডেন প্লেন আৰু খুব ধুনীয়া লাগিলে। থেংক ইউ ছ' মাছ, ভাল লাগিলে আজি। আজিৰ ভিডিঅ' শেষ, এইখিনি শেষ। মই উঠিব পৰা নাই ইমান গাল খাই। একোৱে নাখালে, মই ইমান ধুনীয়াকৈ বনালোঁ, চিকেন বনালোঁ, পাতিচেপ্তা পিঠা বনালোঁ, কিন্তু পাতিচেপ্তাটো খালে, চিকেন খালে অলপমান, পুৰি খালে, বাকী চব একো নাখালে মামু আৰু বাই 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 আৰু নাই খাম বাই বাই।